মাটি কলহৰ পানী খাবা দেহা শীতল পৰিব গাঁৱৰ ডেকা ভাল পাবা ফেচেলিটি বাঢ়িব এতিয়া দেহা শীতল কৰিবলৈ মাটি কলহৰ পানী ক'ত পাবি অ' এনেই গানটোহে আছে কিবা এনেই গান গাই থাকিব নালাগে যাচোন যা চুমাংকৰ দোকানৰ পৰা অলপ কিয় ওলাইগে দেহাটো অকণ শীতল পোৱা নাই দেখিছনি ইমান গৰম মই নাযাওঁ দেই বাহিৰত ইমান পকৰ ফটা ৰ'দ দি আছে যাচোন যা গৰমত তিয়হ খালে ভাল অলপ গাটো শীতল পৰিব আৰু তোৰ পকৰ ফাটিবলৈ আছে নহয় ঘৰত ফেব্ৰিকটো আনিব হ'ব দিয়া মই তিয়হ লৈ আহোঁগৈ তিয়হ ইমান 1 কেজি উলিয়াব নে 1 কেজি লৈ আহিবি এইকেইদিন ইমান ৰ'দ দিছে এইকেইদিন সদায় খাব লাগিব গৰমতো আইচক্ৰীম খালে আৰু তিয়হখন খাই থকা দেই তোমালোকে আইচক্ৰীম কেনেকৈ খাবি যদি কোনা চোনা লাগি আহে এতিয়া তিয়হ এটা আনিলে যেনিবা ধুই ল'ম আইচক্ৰীমটো ক'ত ধুই ল'ব পাৰিবি হ'ব দিয়া মই যাওঁ যা পুৰা 1 কেজি নিবি আকৌ ঠিক আছে দিয়া আজি বৰ গৰমো ক'ৰবাত লাইন খাই পৰি দিওঁ নিচিনাহে লাগিছে আৰু হিৰো গান গাই গাই কোনফালে যোৱাগে চাওঁ এইফালে আহচোন ছাৰ মই মালে ফাৰ্মাচীৰ পৰা দৰৱ লৈ আহোঁগৈ চাওঁ প্ৰেছক্ৰিপশ্যনখন দেখুৱাচোন ছাৰ মানে মাংসৰ আকৌ পুৰণি কঁকালৰ বিষ এটা আছিল কঁকালৰ বিষটো আজি হঠাৎ ধৰিলে আৰু মই তাকে এতিয়া মলমটো আনিবলৈ যাওঁ ডাক্তৰকো নেদেখোঁ আগতে দেখুওৱা মলমটো মোৰ নাম মনত আছে বাৰু তাকে মই লৈ আহোঁগৈ আৰু প্ৰেছক্ৰিপশ্যনখন মোৰ হাতত নাই এতিয়া মই মলমটো আনিবলৈ যাওঁ আকৌ প্ৰেছক্ৰিপশ্যনখন ক'ত পৰিলে জানো মোৰ মলমটো নাম মনত আছে তাকে লৈ আহোঁগৈ কথাবোৰ যেন অলপ খেলি মেলি লাগিছে নাই খেলি মেলি নহয় ছাৰ মই ঠিকেই কৈছোঁ ফাৰ্মাচীৰ পৰা মলম লৈ আহোঁগৈ ঠিক আছে যা বাৰু পিছে তোৰ মাস্ক ক'ত এই মাস্কটো ছাৰ মই তাতে কিনি ল'ম ফাৰ্মাচীতে ঠিক আছে যা বাৰু আকৌ এদিন যদি তোক মাস্ক নিপিন্ধাকৈ দেখোঁ তেতিয়া কিন্তু তোক বিহু দেখুৱাই দিম আকৌ ঠিক আছে ছাৰ আজিৰ পৰা মই লেট্ৰিনলৈও মাস্ক পিন্ধি যাম ঠিক আছে যা তেতিয়া ইমান গৰম বহি আছে বহি আছোঁ ভিতৰত বহি থাকিব নোৱাৰি ইমান গৰম বাহিৰত ওলাই পিনিহে শান্তি পাইছোঁ অলপ তাকে কি ক'ব ইমান গৰম হেৰি নহয় তিয়ঁহ আছে নাই বাৰু তিয়ঁহ আছে 1 কিলো দিয়াচোন তেতিয়াহ'লে পটাপট ঐ তিয়ঁহ আধা কিলোহে ওলালে হয় নেকি হ'ব দিয়া আধা কিলোকে দিয়া নহ'লে আকৌ বাটত যাওঁতে পুলিচৰ ফালে পাম ৰ'বা দেই পুলিচ ঘূৰি ফুৰিছে আকৌ পটাপট যা তই বাটত এটা লগ পাইছিলোঁ নহয় পুলিচ তাক মই ফাৰ্মাচীলৈ যাওঁ বুলি কৈ আহিছোঁ আকৌ লগ পালে দিগদাৰ হ'ব আহি নহয় পইচা কেইটকা দিব এতিয়া 40 টকা দে সি 40 টকা উলিয়াব নে যোৱা সপ্তাহ দেখোন 1 কিলো নিওঁতেহে 40 টকা লৈছিল আৰু আজি দেখোন আধা কিলোতে 40 টকা ল'লি তেওঁ এটা মোৰ বাৰীত লগা নাই নহয় পায় বেপাৰীহে দি কৈছে বেপাৰী দাম বঢ়াই দিলে আৰু মইতো 2 টকা ল'বই লাগিব হ'ব দিয়ক মোৰ হাতত 40 টকাই আছে 20 টকা বাদাম লৈ যে বাকলাই দিব নেকি নাই মই লকডাউনৰ ওপৰত বাকলাই দিব নোৱাৰোঁ দেই বেয়া নাপাবা হয় নেকি কাইলৈ দি গ'লোহেঁতেন নহয় নাই নোৱাৰিছোঁ ভাইটি ঠিক আছে এইটো পইচা লওক যাওঁ তেতিয়া যোৱা মা আৰু পালিহি এয়া লোৱা তিয়ঁহ পূৰা 1 কিলো আনিলে নাই আধা কেজিয়ে পালোঁ আৰু আজি আধা কেজিতে 1 কেজি দাম লৈছে পূৰা হয় নেকি ইমান দাম আহিলে নহয় দে এতিয়াহে শান্তি হোৱা নাই গাটো অলপ এতিয়া পূৰা বিদাতত পেলাই খাই থাকা আৰু তই তিয়ঁহ নাখাৱ নি দিবা সৰুকৈ দুবা হ'ব মই কাটোঁগৈ তই তেন্তে বন্ধুসকল মই এতিয়া তিয়ঁহ খাওঁগৈ আৰু গৰম বতৰ আপোনালোকে তিয়ঁহ খাওক